হিমন্ত বিশ্ব শৰ্মা মই শক্তিশালী বুলি জানিছিলোঁ, কিন্তু ইমান জনপ্ৰিয় বুলি কালি মই ওচৰৰ পৰা দেখিছোঁ। বিহপুৰীয়া সমষ্টিত মই যোৱা 20টা বছৰ ৰাজনৈতিকভাৱে সক্ৰিয় হৈ আছোঁ আৰু বহুত জনসমাগম আমিও আয়োজন কৰিছোঁ। কিন্তু কালি 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত বিহপুৰীয়া সমষ্টি যেনেকৈ হিয়া উজাৰি পেলাই ওলাই আহিছে, গোটেই সমষ্টিবাসী উঠি আহিছে, এইটো অভূতপূৰ্ব। এইটো মুখ্যমন্ত্ৰীক শত্ৰুবিলাকেও ক'ব, যোনে মুখ্যমন্ত্ৰীক বেয়া পায় তেওঁলোকেও ক'ব যে বিহপুৰীয়া সমষ্টিত এনেকুৱা বিৰল দৃশ্য আগতে অসমৰ মানুহেও দেখা নাই, বিহপুৰীয়াবাসীয়েও দেখা নাই। হিমন্ত বিশ্ব শৰ্মা মই শক্তিশালী বুলি জানিছিলোঁ, কিন্তু ইমান জনপ্ৰিয় বুলি কালি মই ওচৰৰ পৰা দেখিছোঁ। মই সঁচাকৈ তেওঁৰ জনপ্ৰিয়তাৰ যিটো মাপকাঠি সেইটো মই কালিহে গম পাইছোঁ। মই ধূলিচাত শব্দটো নকওঁ, বিৰোধী যেতিয়া মই আছিলোঁ বিহপুৰীয়াত, তেতিয়া আমি 9000 ভোটত যোৱাবাৰ হাৰিছোঁ। এতিয়া মই এইফালে আহিলোঁ, গতিকে সিফালে কি হ'ব লাহে লাহে আমি গম পাম।